নমস্কাৰ, আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি শাওনৰ প্ৰথমটো দিন, প্ৰথমটো সোমবাৰ, সেইবাবে আজি মন্দিৰলৈ বুলি ওলালোঁ। তিনিওজনে আহিলোঁ, তিনিওজনে চাকি লগালোঁ। ঘৰত সোনকালে গা পা ধুই চাকি বন্তি লগাই আকৌ ইয়ালৈ বুলি আহিলোঁ। টাউনতে আছে মন্দিৰভাগ, বেছি দূৰ নহয়, ঘৰৰ ওচৰতে লগালোঁ আৰু তেখেতক বিশ্বাস কৰোঁ মনৰ পৰা। সেইবাবে আজি প্ৰথমটো দিন কাৰণে আজি প্ৰথম দিন সকলোৱে ভাল হওক, সকলোৰে মংগল হওক, আপোনালোকো সকলো কুশলে থাকক আৰু মনত যেনেকৈ ভাবে তেনেকৈ সকলোৰে মনৰ কামনা পূৰণ হওক। আচলতে চাকি গছ দিলোঁ বুলিয়েই যে তেখেতৰ পৰা সকলো বিচাৰিম, সকলো দিব তেনেকুৱা নহয়। সকলো সুস্থ থাকক, শৰীৰটো সুস্থ থাকক, তেওঁ ভালে থাকক, আমাকো ভালে ৰাখক। আচলতে শৰীৰটো সুস্থ থাকিলেহে আমি তেওঁক খুজিব পাৰিম। গতিকে এনেকৈ মনৰ পৰা তেখেতক বিশ্বাস কৰোঁ কাৰণে আজি বন্তি ভাগ জ্বলালোঁ। সকলো ভালে থাকক, জয় ভোলানাথ। চাকি দি মেলি আহিলোঁ। এতিয়া ফল মূল কেইটামান লওঁ বুলি ভাবিছোঁ। ফল মূল কেইটামান লৈ পেলাই ঘৰলৈ যাওঁ। আৰু আপোনালোকে কোন কোন গৈছে জনাবলৈ নাপাহৰিব। আৰু দেখিলোঁ এয়া ঘৰৰ কাষেদি বলবম গৈ আছে। জয় বলবম।